আমি ভূমিষ্ঠ হোৱাৰ পিছতেই চাৰিওফালৰ দৃশ্যাৱলীৰ মাজত আৰু প্ৰকৃতিৰ বুকুত কিমান বিচিত্ৰ ৰঙৰ খেলা দেখিবলৈ পাওঁ। শিশুৱে যেতিয়া হাঁহি মাৰি ৰঙা বেলুন এটাত দুহাতেদি সাৱটি ল'ব খোজে, তেতিয়া আমি উপলব্ধি কৰিব পাৰোঁ ৰঙীন বস্তু কিমান আকৰ্ষণীয়। ৰঙৰ পৰশনে কোনো এটা বস্তুক ধুনীয়া, আকৰ্ষণীয় আৰু অধিক বাস্তৱময় কৰি তোলে। গতিকে বৈজ্ঞানিকসকলৰ মনত আহিলে নতুন চিন্তাধাৰা, কিদৰে ছবিৰ মনোমোহা ৰংখিনিও টেলিভিছনৰ সৰু পৰ্দাৰ বুকুত দৃশ্যমান কৰি তুলিব পৰা যায়। ফলত জন্ম হ'ল ৰঙীন টেলিভিছনৰ। 1953 খ্ৰীষ্টাব্দত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ জনসমাজত সৰ্বপ্ৰথম ৰঙীন টেলিভিছন প্ৰচাৰ কৰা হৈছিল। এই প্ৰচাৰ পদ্ধতি সেই দেশৰ নেচনেল টেলিভিছন ছিষ্টেম কমিটিয়ে আৱিষ্কাৰ কৰিছিল বাবে উক্ত পদ্ধতিক NTSC ছিষ্টেম বুলি কোৱা হৈছিল। কিন্তু উক্ত পদ্ধতিয়ে উন্নতমানৰ ৰঙীন ছবি প্ৰচাৰ কৰিবলৈ ব্যৰ্থ হৈছিল। পিছত উক্ত পদ্ধতিৰ উন্নতি সাধন কৰি 1967 খ্ৰীষ্টাব্দত জাৰ্মান বৈজ্ঞানিকসকলে ফেজ অল্টাৰনেশ্যন লাইন পদ্ধতি আৱিষ্কাৰ কৰিলে। প্ৰায় একে সময়তে ফৰাচী দেশতো ৰঙীন ছবি প্ৰচাৰ আৰু এটা উন্নত পদ্ধতি আৱিষ্কাৰ হ'ল। এই পদ্ধতিটোৰ নাম হ'ল ছিকুৱেন্সিয়েল কালাৰ এণ্ড মেমৰি ছিষ্টেম। বৰ্তমানে এই পদ্ধতি জাপান দেশত বিশেষভাৱে জনপ্ৰিয়তা লাভ কৰিছে। কিন্তু আমাৰ ভাৰতবৰ্ষত জলবায়ু আৰু ভৌগোলিক অৱস্থানৰ পৰিপ্ৰেক্ষিতত PAL ছিষ্টেম অনুমোদন লাভ কৰে। 1982 চনৰ 15 আগষ্ট তাৰিখৰ দিনটোত সৰ্বপ্ৰথম আমাৰ দেশত ৰঙীন ছবিৰ প্ৰচাৰ আৰম্ভ হয়।